গম পাইছে যে কাৰ্বি আংলঙৰ 3টা ব্লক এস্পিৰেশ্যনেল ব্লক বুলি চিনাক্তকৰণ হৈছে। তাৰ ভিতৰত এটা আছে আমাৰ চামেলাংছ, দ্বিতীয়টো নীলিপ আৰু এটা আছে ৰংমঙুৱে। চামেলাংছ আমি ব্লক ডে বুলি আমি এটা নিজে কনচেপ্ট উলিয়াইছোঁ যে ব্লক ডে পাতিলে এনেকুৱা হ'ব যে যিমানকেইটা ডিপাৰ্টমেণ্ট আমাৰ লগত জড়িত আছে সকলোকে আজি আমি মাতিছোঁ। তেওঁলোকৰ যি যি কাম কৰিবলৈ আছে এই এলেকাত যাতে 100% এটা এচিভ হয়। ধৰক মানুহৰ হাইপাৰ টেনশ্যন চেক কৰিবলৈ দিছে, ব্লাড চুগাৰ চেক কৰিবলৈ দিছে, ছইল হেল্থ কাৰ্ড বনাবলৈ দিছে, তাৰপিছত আমাৰ PHCয়ে ড্ৰিংকিং ৱাটাৰ আৰু টয়লেটৰ কাৰ্ড দিছে। কিন্তু এই মানুহখিনিয়ে আজি প্ৰত্যেককে আমি সেই হেৰি দিছোঁ, যিখিনি আমি কৰিব লাগে সেইখিনি আজি ইয়াত কৰিছোঁ যাতে আমি 100% ব্লক টাৰ্গেটটো আমি যাতে এচিভ কৰোঁ। কি হয় নহ'লে সদায় যদি প্ৰত্যেকটো ডিপাৰ্টমেণ্টে কৰি থাকে কিন্তু একেলগতে যেতিয়া আমি এটা মিছন মোড লৈছোঁ সেইকাৰণে যাতে এট ওৱান গো আমাৰ যাতে যিটো 50% হৈ আছে যাতে 90% হৈ যায় বা টুৱাৰ্ডছ 100% আমি কেনেকৈ এচিভ কৰিব পাৰোঁ সেইটো কাৰণে আমি আজি এটা ব্লক ডে হিচাপে আমি এটা বস্তু আমাৰ ইয়াতে ইণ্ট্ৰডিউচ কৰিছোঁ যাতে আমি ব্লকত যাম, গৈ গোটেইখিনি কামটো কৰাই দিম, মানুহখিনিও মাতি দিম যাতে ইজি হৈ যায় যিটো মানে কামখিনি। সেইকাৰণে আজি আমি আহিলোঁ ইয়াতে। আমাৰ আপোনালোকে বাইদেউক চিনি পায়, জোনালী বাইদেউ আমাৰ এস্পিৰেশ্যন ব্লক ফেল', তেখেতে এইবোৰ গোটেই ৰিপৰ্টিং কৰে, তেখেতে অৰ্গেনাইজ কৰে। আমাৰ অৰ্ণৱ দাস আছে প্ৰেচিডেণ্ট। আমাৰ বাকী 2টা ব্লকৰো ফেল' আজি আছে ইয়াতে, তেওঁলোক 2গৰাকী। এইখিনিয়ে আছিলে আজি আমাৰ প্ৰগ্ৰাম। আহোঁতে আমি টেকেলাংছু স্কুলতো সোমাই আহিছিলোঁ। খুব ভাল পাৰফৰ্মেঞ্চৰ স্কুল এখন, 35টা ল'ৰা ছোৱালীৰ পৰা গৈ আজি 350টা ল'ৰা ছোৱালী তাত আছে 2-3 বছৰৰ ভিতৰত, আৰু তেওঁলোকৰ ৰিজাল্ট এবাৰ খুব ভাল হৈছে। সেই স্কুলখনতো আমি সোমাই আহিছিলোঁ, বৃক্ষৰোপণ কৰিলোঁ। কিহৰ কাৰণে পাতিব লগা হৈছে মানে অল অভাৰ ইণ্ডিয়া 500 ব্লক চিলেক্ট হৈছে, যিখিনি মানে ভাল কথা। তাৰমানে যিখিনি আচলতে ব্লকত যিমান ডেভেলপমেণ্ট হ'ব লাগিছিল কম হৈ আছে। আমাৰ ইয়াতে আপোনালোকে জানে যে 7টা ব্লক আছে, 7টা ব্লকৰ 4টা ব্লকক সেইটো হেৰিৰ পৰা বাহিৰত ৰাখিছে। এই 3টা ব্লক আইডেণ্টিফাই কৰিছে যে লিষ্ট ডেভেলপ মানে কম ডেভেলপমেণ্ট হৈছে, গতিকে ডেভেলপমেণ্টটো কেনেকৈ আমি উঠাম। গতিকে ইয়াত যিটো আমাৰ কাম হৈ আছিল মিছন মডত এতিয়া কাম হৈ আছে, মেডিকেলৰ কাম মিছন মডত হৈছে, PHCৰ কাম হৈ আছে। গতিকে আপোনালোকেও এইটো আমাক সহায় সহযোগ কৰিব যাতে মানুহখিনিয়ে গম পায়, মানুহখিনিয়ে নিজৰ ফেচিলিটি ল'বলৈ আহে। কিবা থাকিলে ভিডিঅ' ফোন কৰিলে হ'ব, তেখেতে আমি এই কাৰ্যত এতিয়া আমি নামি গৈছোঁ। সেইটো আমি অলৰেডি এস্পিৰেশ্যনেল ব্লকৰ আণ্ডাৰত আমি সেইটো অলৰেডি আমি লৈছোঁ। ইয়াত যিটো এটা ডাঙৰ স্কিম হৈ আছিলে সেই স্কিমটোৰ তথ্যটো আমি এতিয়া হাতত আছে। আমি কাউন্সিলকো ৰিকুৱেষ্ট কৰিছোঁ আৰু গভৰ্ণমেণ্টকো জনাইছোঁ। অনতিপলমে মই ভাবিছোঁ সেইটোৰ উপায় কাৰণেও আমি সেইটো সমাধান আনিব পাৰিম। পানীৰ যিটো চ'ৰ্চ সেইটো যদি আমি ঠিক কৰি দিব পাৰোঁ, যিটো ছাৰ্ফেচ ৱাটাৰৰ পৰা যিটো পানী পাব লাগে, গ্ৰাউণ্ড ৱাটাৰ নহয়, সেইটো আমি সেইটো প্ৰচেছত আছে। আগৰবিলাক যোনটো হয় যে আগৰবিলাক এইটো কৰা নাছিলে ভাল পানী খাব পোৱা নাই। হয় নাই, এনেই কৰি আছে কৰি থকাত, কিন্তু মাজতে ৰখি গৈছেতো আমি সেইটো চাইছোঁ। আমাৰ PHCৰ ৰিপৰ্টো দিছে, এতিয়া অলপ ফাণ্ডৰ দৰকাৰ আছে, হ'লে সেইটো হৈ যাব। সেইটো টেক আপ কৰিছোঁ মানে গভৰ্ণমেণ্টৰ লগত, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ লগত আমি সকলোৰে লগতে এইটো টেক আপ কৰিছোঁ। দেখিছোঁ, হয় আমি দেখিছোঁ। হয়তো বিশ্বৰোপণ বস্তু কি আপোনালোকে আজি কি ৰুইখিনি আহিছে টেকেলাংছুত? না আমি এনেই আজি ৰুইছোঁ। আমি বৃক্ষৰোপণটো আপুনি যিকোনো সময়তে কৰিব পাৰে। এইটো সময় যিটো জুলাই মাহত বা জুন মাহত বৰষুণ দি থাকেতো বৃক্ষৰোপণৰ কাৰণে ৰাইট টাইম। গতিকে আমি যিকোনো প্ৰগ্ৰামতে আচলতে বৃক্ষৰোপণ কাৰ্যসূচী ৰাখিবই পাৰোঁ, কাৰণ আমাৰ দৰকাৰ আছে বৃক্ষৰোপণ কাৰ্যসূচী বা বৃক্ষৰ দৰকাৰ আছে। গতিকে আমি এইটো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা আনিছোঁ, তেওঁলোকৰ পৰা পুলি আনিছোঁ, আৰু সেনেকৈ আমি মানুহক কি কি পুলি ৰোৱা হৈছে বাইদেউ? আমলখি আহিছে আৰু নিম আৰু আমলখি বেচিকেলি আজি আমলখি আৰু নিম কিবা আমাৰ কাৰণে কিবা দৰকাৰী বস্তু কৰাই দিবি। মেডিচিনেল প্ৰপাৰ্টি আছে, নিমৰটো আমি জানো কিমান প্ৰপাৰ্টি আছে, আৰু আমলখিৰো আছে। নমস্কাৰ, মাইছেল্ফ অমৰজিৎ ইছৰো, ডিষ্ট্ৰিক্ট প্ৰগ্ৰাম মেনেজাৰ NHM কাৰ্বি আংলং। আজি আমি এস্পিৰেশ্যনেল ব্লক হিচাপত চামিলাংছু এস্পিৰেশ্যনেল ব্লক ডে হিচাপত ইয়াত অবজাৰ্ভ কৰা হৈছে, অৰ্গেনাইজ বাই BDOs এণ্ড অফিচিয়েল। আজি ইয়াত আমাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ এণ্ড along with the entire টিম ইয়াত ভিজিট কৰা হৈছে। আজি আমি সেই এস্পিৰেশ্যনেল ব্লক ডে হিচাপত যোনটো আমি ইয়াত অবজাৰ্ভ কৰিছোঁ, এণ্টায়াৰ মেডিকেল টিম আমি ইয়াত উপস্থিত হৈছোঁ।
আমি ইয়াত বিভিন্ন তাৰমানে এক্টিভিটি আমি ইয়াত চলাই গৈছোঁ। প্ৰথমতে আমি ডক্টৰসকলক ইয়াত ৰিক্ৰুট কৰিছোঁ। আমি প্ৰথমত স্ক্ৰিনিঙৰ ব্যৱস্থা আমি কৰিছোঁ। তাত আমাৰ চিকেল চেল স্ক্ৰিনিঙো আমি তাৰমানে এড কৰিছোঁ। তাৰপিছত কমিউনিকেবল NCD আমাৰ যোনটো তাৰমানে হাইপাৰ টেনশ্যন, ডায়েবেটিছ আৰু TB স্ক্ৰিনিং এটা পূৰা ইয়াত আমি স্ক্ৰিনিং কৰাই আছোঁ গোটেই পপুলেশ্যনক। তাৰপিছতে আমি ইয়াত মেডিচিন ফ্ৰীলি দিয়া হৈছে। তাৰপিছতে PMJY কাৰ্ড যোনটো আমাৰ তাৰমানে হেল্থ কাৰ্ড 5 লাখকৈ যোনটো দিয়া হয়, সেই কাৰ্ডটো আমি তাৰমানে বিলাই আছোঁ। ইতিমধ্যে আমাৰ অলৰেডি টোটেল OPD 100 পেচেণ্ট পাৰ হৈ গৈছে। TB স্ক্ৰিনিং more than 30 আৰু ANC ছাৰ্ভিচেছো আমি প্ৰভাইড কৰিছোঁ, more than অলৰেডি 10 হৈ গ'ল। আৰু PMJY কাৰ্ড আমি 13টা এতিয়ালৈকে আমি বিলালোঁ। তাৰপিছত লেব স্ক্ৰিনিং অলমষ্ট তাৰমানে 50টামান আমি স্ক্ৰিনিং কৰি আছোঁ। So আমি as per this is a program of the Honorable Prime Minister program, we have to convert aspirational block, Samilangso aspirational block to inspirational block. So সেইটো আমাৰ গোটেই দিনৰ কাৰ্যক্ৰম। সেইটো আমাৰ তাৰমানে এণ্টায়াৰ স্কিম গভৰ্ণমেণ্টৰ যিমান তাৰমানে প্ৰগ্ৰামছ আছে গোটেই তাৰমানে প্ৰগ্ৰামটো ইয়াত জড়িত হ'ব লাগিব আৰু এণ্টায়াৰ তাৰমানে ব্লকত আমাৰ ডেভেলপমেণ্ট আনিব লাগিব। নট অনলি হেল্থ, আদাৰ তাৰমানে এগ্ৰিকালচাৰ, ভেটেনেৰী গোটেই তাৰমানে ডিপাৰ্টমেণ্টত ইয়াতে তাৰমানে ইম্প্ৰুভ কৰাব লাগিব। ছাৰ এইটো প্ৰগ্ৰামটো খালি আমাৰ আউট অফ 500 লিষ্টেড এণ্টায়াৰ তাৰমানে কাণ্ট্ৰি আমাৰ তাৰমানে 3টা ব্লক কৰা হৈছে। এটা হৈছে চামিলাংছ, এটা নীলিপ আৰু এটা দমংগী। বা আউট অফ 100 ব্লকছত যেতিয়া আমি চাওঁ নীলিপ আৰু দমংগী আছে। ছাৰ ইনস্পিৰেশ্যন মানে হেল্থ ডিপাৰ্টমেণ্টৰ 7 ইণ্ডিকেটৰ আছে KPI। আমাৰ তাৰমানে প্ৰথমত হৈছে আমাৰ RCH ইণ্ডিকেটাৰ্ছকেইটা আমাৰ তাৰমানে ডাউন হৈ আছে। RCH ইণ্ডিকেটাৰ উইল কাম ফাৰ্ষ্ট ANC ৰেজিষ্ট্ৰেশ্যন আৰু ইনষ্টিটিউচনেল ডেলিভাৰী, তাৰপিছত 4th ANC চেকআপ, তাৰপিছত আমাৰ NCDত তাৰমানে আমি হাইপাৰ টেনশ্যন স্ক্ৰিনিং, ডায়েবেটিছ স্ক্ৰিনিং আৰু TB স্ক্ৰিনিং, এনেকুৱাকৈ তাৰমানে আমাৰ 7 KPI আছে। সেই 7 KPIটো আমি ইম্প্ৰুভ কৰিব লাগে। তাৰ কাৰণে আমি বিভিন্ন তাৰমানে ষ্টেপ লোৱা হৈছে। আমি এতিয়া আশা ANM লেভেলত আমি গোটেইকেইটা মিটিং চলি আছোঁ আৰু ইমপ্লিমেণ্ট কৰি আছোঁ।